মোৰ সকলো শুভাকাংক্ষীলৈ চিম্পি শইকীয়া ব্লগছৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই মোৰ অতিকৈ মৰমৰ ফৰকাটিং কলেজখন দেখুৱাবলৈ আগবাঢ়ি আহিছোঁ। এইখন গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। যদি আপোনালোকে ইয়াৰে হয় বা কলেজখন বিষয়ে জানে প্লিজ মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু আহকচোন মোৰ লগতে ফৰকাটিং কলেজলৈ যাওঁ। এয়া দেখিছে নহয়, এয়া সেউজীয়া পৰিৱেশ আমাৰ গাঁৱৰে হয়। গাঁৱৰ মাজেৰে আমি আজি ফৰকাটিং কলেজলৈ যাম। এইটো বহুত সুন্দৰ পৰিৱেশ দেখা পোৱা যায়। আমি যিহেতু মেইন ৰাস্তাৰে যোৱা নাই, শ্বৰ্টকাট লৈছোঁ। আৰু এইটো ভিতৰুৱা ৰাস্তা হয়, আৰু ভিতৰুৱা ৰাস্তাৰে গ'লে বহুত ওচৰ হয়, সেইকাৰণে আমি আহিছোঁ। এয়া পথাৰত ধান দাই আছে মানুহবিলাকে, আৰু ইয়াতে বহুত পানী হয়, সেইকাৰণে মানুহবিলাকে ধান শুকাবৰ কাৰণে তেনেকৈ ৰাখিছে। আৰু এইফালে কাঠনি আছে, য'ৰ পৰা আমাৰ ওচৰ চুবুৰীয়াসকলে খৰি কাটে আৰু ভাত ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰে। আৰু এইটো গাঁৱৰ ৰাস্তা হয়, সেইকাৰণে আপুনি দেখিবলৈ পাইছে কলগছ, কাঠনি, মানুহৰ ঘৰ বহুত বেছি আছে। বহুত ভিতৰুৱা ৰাস্তা, আৰু কিন্তু সকলো জেগাই চাফা হয় আৰু সেউজীয়া চবফালে চাৰিওকাষটো সেউজীয়া হয়, দেখি বহুত ভাল লাগে। আৰু অলপ দূৰত আছে এইটো কেঁচুসাৰ শুনিছে নিশ্চয়, কেঁচুসাৰৰ খেতি কৰে। এয়া কেঁচুসাৰৰ খেতি কৰে ইয়াত। আৰু অলপ আগত এখন নদী আছে, গাৰ্জান নদী কয়। ইখনৰ কাষটো বহুত চাফা হয়, দেখিবলৈ বহুত ধুনীয়া লাগে। আপোনালোকে চাব পাৰে, মই বহুত ধুনীয়া দেখোঁ এই নদীৰ দুইটা পাৰ, বহুত ধুনীয়া লাগে। চাবচোন কি ধুনীয়া মনোৰম পৰিৱেশ। দেখিলে নহয় ইমান ধুনীয়া পৰিৱেশ, আপোনাৰ আহিলে ইমানেই ভাল লাগিব, মনটো কিবা বেলেগ এটা আনন্দ পাব আপোনালোকে। আৰু এনেকৈ আমি গাঁৱৰ মাজেৰে গৈ গৈ লাও কোম্পানী মেইল বুলি এটা মেইল আছে, আমি তাৰ কাষত ওলামগৈ। সেইটো বহুত শ্বৰ্টকাট হয় আৰু সোনকালে পামগৈ। মই যিহেতু মোবাইলেৰে ভিডিঅ' কৰিছিলোঁ, সেইকাৰণে দাদাৰ লগত গৈছোঁ। যিহেতু দাদাৰ ইগন'ৰ কৰিব, দাদাৰ কাণখন ওলাই গৈছে। আৰু এইখন এখন নতুনকৈ বহাইছে জাতীয় বিদ্যালয়। আৰু এইটোৱে হ'ল লাও কোম্পানী মেইল বুলি কয়, এইটো কাতে আছে লাও কোম্পানী মেইল। আৰু এইটো মেইন ৰাস্তাত আমি উঠিছোঁ এতিয়া বৰ্তমান। এইটো মেইন ৰাস্তা হয়, এইটো ৰাস্তাই আঠখেলীয়া নামঘৰ যায়, এইটোহে গোলাঘাট যায়। এয়াই হ'ল লাও কোম্পানী মেইল। আৰু ইয়াৰ বগাকৈ দেখিছে ন, এইটো জ্যোতি বিষ্ণু প্ৰকল্প বুলি কয়, গোলাঘাট জিলাত অৱস্থিত। এইটো শালিকাহাটত অৱস্থিত। আৰু এই হ'ল শালিকাহাটৰ শাখা অসম গ্ৰামীণ বিকাশ বেংক। আমি এতিয়া এইটো ৰাস্তাই যাম। আমি বাওঁফালে ঘূৰিম, বাওঁফালে আমি ফৰকাটিং পাম বা গোলাঘাট পাম, আৰু এইফালে কমাৰবান্ধা হৈ গোলাঘাট পায়। আমি এইপিনে আহিলোঁ। মই বেছিকৈ ভিডিঅ' কৰা নাই, কাৰণ বহুত দীঘলীয়া হ'ব, সেইকাৰণে মই কিছু শ্বৰ্ট ভিডিঅ' কৰিছোঁ। এইটো হ'ল ফৰকাটিঙৰ মেইন ৰোড। যিহেতু মই কলেজ আহি পাওঁ হ'লোঁ, মই মাজত ভিডিঅ' নকৰিলোঁ, কাৰণ এইটো বহুত দীঘলীয়া হ'ব, সেইকাৰণে অলপ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আমি এতিয়া বৰ্তমান কলেজ তিনিআলিত উপস্থিত হৈছোঁ। এইটোৱে হ'ল আমাৰ অতিকৈ মৰমৰ কলেজখনৰ তিনিআলি, য'ত আমি গাড়ীৰ কাৰণে অপেক্ষা কৰিছিলোঁ। আমি গৈ আছোঁ ফৰকাটিং কলেজলৈ বুলি, আৰু অলপ দূৰ আছে আমি ফৰকাটিং কলেজত উপস্থিত হ'ম। মোৰ এটা বিশেষ কামৰ বাবে আজি ফৰকাটিং কলেজলৈ আহিছোঁ। যিহেতু মই ফৰকাটিং কলেজৰ পৰা পাছ কৰি গ'লোঁ ডিগ্ৰী, সেইবাবে মই বহুত দিনৰ মূৰত আজি কলেজলৈ আহিছোঁ। কিবা নতুন ভাৱ এটা আহিছে। আপোনালোকেও কেনেকুৱা লাগে জনাবচোন। কিবা বহুত দিনৰ মূৰত কলেজ বা স্কুল গ'লে কেনেকুৱা অনুভৱটো হয় প্লিজ কমেণ্ট কৰি জনাব। আমাৰ কলেজখনৰ সন্মুখতে এখন অভাৰব্ৰিজ আছে, য'ৰ ফৰকাটিং জংচনৰ ৰেল ষ্টেচনৰ ওপৰে যায়। এখন নতুনকৈ আৰম্ভ কৰিছে, এতিয়া নতুনকৈ বনাইছে, সম্পূৰ্ণ হোৱাগৈ নাই। মুখৰ আগটোপা হৈছে, মাজতে হোৱা নাই, কিন্তু বহুত ধুনীয়া লাগে তাৰ পৰা চাবলৈ আমাৰ কলেজখন। কিন্তু আজি মই দেখাব নোৱাৰিম, কাৰণ মই বিশেষ কাম এটাৰ কাৰণে আজি কলেজলৈ আহিছিলোঁ। এইখন হ'ল ফৰকাটিং
অভাৰব্ৰিজ ইয়াৰ কাষতে আছে ফৰকাটিং জুনিয়ৰ কলেজৰ বইজ হোষ্টেল এইটো হ'ল বইজ হোষ্টেল আৰু আমাৰ এইখনেই মৰমৰ কলেজখন এইখন ফুলনি বাগিচা আছিল এতিয়া ফুলনিবিলাক নাই যিহেতু আৰু এইখনেই মোৰ মৰমৰ কলেজখন অতিকৈ মৰমৰ কলেজখন আহকচোন ভিতৰটো চাম অলপ পিছত এয়া মোৰ কলেজখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এইটো ওপৰৰ পৰা কৰা এইটো গ্ৰন্থগাৰ হয় আমাৰ এয়া গেমৰ কিছু দৃশ্যাংশ এইটো হ'ল অডিটৰিয়াম আৰু এইখন আমাৰ কলেজৰ ফিল্ডখন য'ত ল'ৰাবিলাকে ক্ৰিকেট খেলি আছে বৰ্তমান সময়ত এইটো মাছ ফিল্ডখন ডাঙৰ ফিল্ডখন আৰু এইটো হ'ল আমাৰ পদূলিটো য'ত দুই কাষে নাহৰ গছ আছে দেখিবলৈ বহুত ধুনীয়া লাগে যেতিয়া ফুল ফুলে আৰু ইয়াৰ কাষতে কলেজৰ মেপখন আছে ইয়াতে দিয়া আছে ক'ত কি আছে ক'ত কি নাই আৰু এই আছিল মোৰ ফৰকাটিং কলেজৰ যাত্ৰা মই এতিয়া বৰ্তমান ঘূৰি আহিলোঁ আপোনালোকক ঘূৰি অহা ভিডিঅ' এতিয়া মই ঘূৰি আহিলোঁ যিহেতু ভিডিঅ' নবনালোঁ আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মই কিবা ভিডিঅ' দিলে ন'টিফিকেশ্যন পাই যায় আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।